ছাত্ৰ-ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিছো দ্বিতীয় শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথি আমাৰ গণিতৰ পাঠ 5 বিয়োগৰ এই মিথিল্প এখিনি পৰা ইয়াৰ আগৰখিনি আমি আগৰ ভিডিঅ'ত কৰি দিলো সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লব পাৰিবা আৰু ভিডিঅ'টো যদি চাই ভাল পোৱা তেনহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ মৃৎশিল্প দীপাৱলীৰ বাবে ৰাজেন খুৰাই ৰং বিৰঙৰ চাকি তৈয়াৰ কৰিলে তেওঁ 455 গছি চাকি বিক্ৰীৰ বাবে বজাৰলৈ লৈ গ'ল নিতা পেহিয়ে তেওঁৰ পৰা 18 গছি চাকি কিনিলে এতিয়া ৰাজেন খুৰাৰ হাতত কিমান গছি চাকি থাকিব চাকি আছিলে 455 গছি 400 100 কে আছে ইয়াত 1 2 3 4 400 আৰু ইয়াত 10 কে আছে 1 2 3 4 5 400 আৰু 50 450 আৰু ইয়াত আছে 5টা 1 2 3 4 5 455 455 ৰ পৰা 18 গছি চাকি বিক্ৰী কৰাৰ পিছত কিমান গছি চাকি থাকিল চাও ৰাজেন খুৰাৰ পৰা নিতা পেহিয়ে 18 গছি চাকি কিনলে তে 18 গছি চাকি কিনাৰ পিছত এতিয়া ৰাজেন খুৰাৰ কিমান চাকি থাকিব চাও আছিলে 455 ৰ পৰা কিনিলে 18 এতিয়া ৰাজেন খুৰাৰ হাতত কিমান থাকিলে চাও এ দি আছে 455 পৰা 18 গল এতিয়া 5 ৰ পৰা 8 বিয়োগ নহয় গতিকে আমি এই দহকৰ ঘৰৰ পৰা এক দহটা ইয়ালৈ লৈ আহিলো তেতিয়া ইয়াত হ'ব 15 ৰ পৰা 8 গলে 7 আকৌ ইয়াত যেহেতু ইয়াৰ পৰা ইয়ালে এক লৈ আহিলো এখানে ইয়াত 4 থাকিলে 4 পৰা 1 গলে হ'ব 3 আৰু এই 4টো নামি আহিব 437 হ'ব এটো কৰাই দেখুৱাই দিছে তেনেকে হ'ব ইয়াত এই ব্লকখিনি ধুনীয়াকে কৰি দিছে ইয়াৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ইয়াত আছিলে 5 গছি ইয়াৰ পৰা ইয়ালে এটা 10 লৈ আহিলে গতিকে ইয়াত কিমান হৈ যাব 15 হৈ যাব একক ঘৰত তাৰ পিছত এই 15 ৰ পৰা 8 গুছি গল 1 2 3 4 5 6 7 8 ইয়াত থাকিব 1 2 3 4 5 6 7 এটো 7 থাকিলে তাৰ পিছত ইয়াত 3 4 আছিল তাৰে 1 2 ইফালে গুছি গল কাৰণ ইয়াত থাকিলে 4 আকৌ 4 পৰা 1 গলে এখান থাকিব 3 গতিকে 455 ৰ পৰা 18 গল থাকিলে 437 ইয়াত তেনেকৈ কেটামান বিয়োগ দিয়া আছে এই বিয়োগ কেটামান কৰি দিছো ইয়াৰ আগৰ ভিডিওটো কিটা বিয়োগ কৰি দিছিলো তথাপি আকৌ কৰি দিছো চোৱা এতে 1 আছে 1 ৰ পৰা 9 বিয়োগ নহয় গতিকে আমি ইয়াৰ পৰা ইয়ালে 1 ধাৰ কৰিম আসলতে ইয়াত দহক যেহেতু ইয়াৰ পৰা 1 দহক গুছি যায় তথাপি আমি সহজে বুজিবৰ কাৰণে 1 বুলি কৈছো 4 পৰা 1 গল 4 পৰা ইয়ালে 1 ধাৰ কৰিলে কাৰণে কিমান হৈ যাব 11 হৈ যাব 4 পৰা মানে 1 দহ লৈ আহিলো কাৰণে ইয়াত 11 হল 11 পৰা 9 গল 2 আৰু ইয়াত 4 পৰা যেহেতু ইয়ালে 1 গুছি গলে ইয়াত 3 থাকিলে 3 পৰা 3 গল থাকিল 0 আৰু ইফালে 6 টো তলত যেহেতু একো বিয়োগ নাই গতিকে 6 টো নামি আহিব হ'ব ঠিক তেনে ধৰণে এইকিটাও কৰিছে ইয়াত 5 আছে 5 একক 5 একক হলে 5 ৰ পৰা 7 বিয়োগ যেহেতু নহয় 7 টো ডাঙৰ গতিকে আমি এই 4 দহকৰ পৰা ইয়ালে 1 দহক লৈ যাম 1 দহক লৈ গলে 1 দহ আৰু 5 15 হৈ যাব ইয়াত থাকিব 3 পৰা 2 গল থাকিলে 1 আৰু ইয়াত শতকৰ ঘৰত 3 আছে 3 টো নামি আহিব ঠিক তেনেকৈ এইটো অংক
কৰা হৈছে ইয়াত 3 পৰা ইয়ালে 1 দশক লৈ আহিলে এই 3 দশকৰ পৰা 1 দশক লৈ আহিলে 12 হ'ব 12 পৰা 6 গ'ল থাকিল 6 যদি দশক বুলি তেনেকৈ ক'লে বুজি নোপোৱা তেনেকৈ ধৰা 3 পৰা এই ইয়াৰ পৰা ইয়ালে 1 ধাৰ কৰিলো ইয়াত থাকিলে ইয়াৰ পৰা 1 গুচি গ'লে থাকিব ইয়াত 2 আৰু ইয়াত হৈ যাব 12 12 পৰা 6 গ'লে 6 ঠিক তেনেকৈ বুজি পাইছা এই অংক এতিয়া তপন ককাই ৰাজেন খুৰাৰ পৰা 189 গছি চাকি কিনিলে ৰাজেন খুৰাৰ ওচৰত এতিয়া কিমান চাকি থাকিব কিমান গছি চাকি থাকিব এতিয়া ৰাজেন খুৰাৰ ওচৰত আছিল 437 গছি চাকি আছিল তাৰে যদি 189 গছি চাকিৰ বিক্ৰী হয় তেতিয়া কিমান হ'ব এটো আমি যদি বিয়োগ কৰো এইখিনি তোমালোকক এনেকৈ বুজাই দিছে ইয়াত যেনেকৈ বুজাই দিয়া আছিল আগৰখিনি ঠিক তেনেকৈ বুজাই দিছে চাই লোৱা এবাৰ ইয়াত আছে ধৰা 430 আৰু 7 430 আৰু 7 437 437 পৰা কি হ'ল 189 গছি বিক্ৰী হ'ল এককৰ ঘৰত ইয়াত 7 আছে আৰু বিয়োগ হ'ব লাগে 9 যেহেতু 7 পৰা 9 বিয়োগ নহয় গতিকে আমি ইয়াৰ পৰা 1 দশক ইয়ালৈ লৈ যাব লাগিব তেতিয়া 17 হ'ব ইয়াৰ পৰা 3 দশক আছিলে 3 দশকৰ পৰা ইয়ালে 1 দশক লৈ গ'ল এই খুলি দিলে তেতিয়া 1 দশক আৰু ইয়াত আছিলে 7 গতিকে 10 আৰু 7 17 হৈ যাব 17 পৰা 9টা বিয়োগ গুচি যাব 1 2 3 4 5 6 7 8 9 9টা গ'লে কেইটা থাকিব 8টা থাকিব হয়নে 8 ঠিক তেনেকৈ ইয়াত 3 জেগাত যেহেতু ইয়ালে এটা লৈ গুচি গ'লো ইয়াত 2 দহ থাকিব তাৰ পিছত 2 দহৰ পৰা আকৌ 8 দহ বিয়োগ নহয় গতিকে আমি আকৌ এই 4 পৰা ইয়ালে 1 শতক লৈ যাব লাগিব এতিয়া ইয়াত 4 পৰা 1 হলে হৈ যাব কিমান ইয়াত থাকিব 3 আৰু ইয়াত হ'ব 12 12 পৰা 8 গ'লে থাকিব 4 12 পৰা 8 গ'লে 4 থাকিব ইয়াত থাকিলে 3 আছিলে ইয়ালে 1 লৈ যোৱাৰ কাৰণে 3 পৰা 1 গ'ল থাকিল 2 গতিকে কিমান হ'ব 248 ইয়াত এটো তেনেকৈ বুজাই দিছে ইয়াত আছিল 2 দহৰ পৰা আকৌ ইয়ালে এটা 100 লৈ আহিলে 100 মানে 10টা ভাগ 1 2 3 4 5 6 7 8 9 10 11 12 হয়নে আগতে 2 দহ আছিলে আৰু ইয়াৰ পৰা 10 লৈ আহিলে মানে 100 মানে 10 খুলি দিলে 10টা দহ হ'ব গতিকে ইয়াত হৈ গ'ল 12টা আৰু 12ৰ পৰা 8 গ'লে হ'ল 4 এটো এনেকৈ কৰি দিছো ঠিক তেনেকৈ ইয়াৰ পিছতো ছবিৰে এনেকৈ বুজাই দিছে ইয়াত চোৱা ইয়াৰ পৰা যেহেতু এটা 100 কমি গ'ল তেতিয়া 3 হ'ল 4টা আছিলে 4টাৰ পৰা এটা কমি গ'ল 3 হ'ল আকৌ 3ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 2 গতিকে 248 মই কৰি দিছিলো হয়নে 248 এতিয়া 248 গছি চাকি থাকিলে নিশ্চয় বুজি পাইছা এইখিনিলৈকে তোমালোকে তাৰপিছত চোৱা মালাহঁতেও খুৰাৰ পৰা 160 গছি চাকি কিনি আনিলে খুৰাৰ ওচৰত তেতিয়া কেই গছি চাকি থাকিল 248 গছি আছিলে তাৰ পৰা 160 গছি গ'ল কেই গছি চাকি থাকিল এটো আমি কৰিব লাগিব 248 পৰা 160 তোমালোকে বিয়োগ কৰিব পাৰিবা এটো তোমালোকে নিজে কৰিবা আৰু ইয়াৰ পিছত কেইটামান দিয়া আছে এটো আমি কৰি চাব লাগে এইকেইটা মই কৰি দেখাই দিছো ইয়াত যেহেতু 2 টো সৰু 8 টো ডাঙৰ ইয়াৰ পৰা ইয়ালে 1 দহ আনিলে 12 12 পৰা 8 গ'লে 4 তাৰ পিছত ইয়াত থাকি যাব 3 ইয়াৰ পৰা ইয়ালে 1 লৈ গ'লো কাৰণে ইয়াত 3 থাকিলে তাৰ পিছত ইয়ালে ইয়াৰ পৰা 1 লৈ আহিলে ইয়াত হ'ব
13 13 পৰা 5 গ'লে হ'ব 8 পাছে 13 8 হ'ব আৰু ইয়াৰ পৰা যেহেতু 1 লৈ গৈছিলো ইয়ালে ইয়াত থাকিব 6 6 পৰা 2 গ'লে 4 ঠিক এটো তোমালোকে নিজে কৰিবা তেনেকে এটো মই আৰু এটা কৰি দিও এতিয়া ইয়াত হৈ যাব 11 ইয়াৰ পৰা ইয়ালে 1 লৈ গ'লে 1 নহয় মানে 1 10 1 বুলি কৈছো 11 11 পৰা 2 গ'লে থাকিলে 9 তাৰপিছত 3 হ'ল ইয়াৰ পৰা আকৌ ইয়ালে 1 লৈ আহিলে 13 13 পৰা 6 গ'লে 7 আৰু ইয়াত থাকিলে 3 3 পৰা গ'ল থাকিল 2 ঠিক তেনেকে এটো চোৱা এনেকুৱা এটা অংক আগতে কৰিছিলো 700 পৰা 245 ইয়াৰ পৰা ইয়ালে 1 ধাৰ কৰিলো ইয়াত 10 হ'ল আকৌ এই 10 টোৰ পৰা ইয়ালে 1 ধাৰ কৰিলে কিমান হ'ব ইয়াত হ'ব 10 কিন্তু ইয়াত থাকি যাব 9 তে 10 ৰ পৰা 5 গ'লে 5 ইয়াত আছিল 9 9 ৰ পৰা 4 গ'লে 5 তাৰ পিছত ইয়াত থাকিব 6 6 পৰা 2 গ'লে 4 455 এটো ঠিক তেনেকে ইয়াৰ পৰা ইয়ালে ধাৰ কৰিলে কিমান হ'ল ইয়াত 10 মানে 10 10 আকৌ 10 10 ৰ পৰা ইয়ালে 1 10 লৈ গ'লে 14 ইয়াত থাকিব 9 14 ৰ পৰা 7 গ'লে 7 9 ৰ পৰা 5 গ'লে 4 আৰু ইয়াত থাকিব 2 2 পৰা 1 গ'লে 1 হ'ব এটো ঠিক তেনেকে এটো শূন্য জায়গাত 10 হ'ব 10 ৰ পৰা 8 গ'লে 2 10 ৰ পৰা 8 গ'লে 2 তাৰ পিছত ইয়াত আকৌ শূন্য থাকিব ইয়াৰ পৰা যেহেতু 1 লৈ গ'লো শূন্য থাকিব ইয়াৰ পৰা 9 ৰ পৰা ইয়ালে 1 লৈ আহিলে ইয়াত হ'ব 10 আকৌ 10 ৰ পৰা 2 গ'লে 8 ইয়াত থাকিব 8 8 ৰ পৰা 7 গ'লে 1 হ'বনে এটা চোৱা কৰো আহা ক নাহৰৰ দেউতাকে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে 220টা ইটা আগবঢ়ালে তাৰে 192টা ইটা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হ'ল কিমানটা ইটা ব্যৱহাৰ নোহোৱাকৈ থাকিল এটো মই কৈছো ইটা আগবঢ়ালে নাহৰৰ দেউতাকে ইটা আগবঢ়ালে কিমানটা 220টা ব্যৱহাৰ হ'ল তাৰে 192টা এটিকে ব্যৱহাৰ নোহোৱাকৈ থাকিলে কিমানটা এটো আমি বিয়োগ কৰিব লাগিব তিয়া ইয়াত 0 পৰা 2 নাযায় ইয়াৰ পৰা ইয়ালে 1 10 ধাৰ কৰিলে হ'ব 10 আৰু 10 ৰ পৰা 2 গ'লে হ'ব 8 ইয়াৰ পৰা যেটো ইয়ালে 1 10 লৈ গ'লো ইয়াত থাকিব 1 1 ৰ পৰা 9 বিয়োগ নহয় গতিকে ইয়াৰ পৰা ইয়ালে আকৌ 1 ধাৰ কৰিব লাগিব 10 10 বা 100 ধাৰ কৰিব লাগিব ইয়াত হ'ব 11 11 পৰা 9 গ'ল থাকিল 2 আৰু 1 পৰা 1 গ'ল থাকিলে 0 গতিকে ব্যৱহাৰ নোহোৱাকৈ থাকিলে ইটা 28টা তাৰ পিছত ঠিক তেনেকৈ চোৱা সাগৰে 345 টকাৰ ফলমূল কিনিলে মিঠাই কিনোতে ফলমূলতকৈ 168 টকা কমকৈ খৰচ কৰিলে মিঠাই কিনিবলৈ কিমান টকা খৰচ হ'ল এতিয়া ফলমূল কিনিলে 365 টকা সাগৰে ফলমূল কিনিলে 345 টকাৰ আকৌ মিঠাইত ফলমূলতকৈ কম খৰচ হয় 168 টকা এটাকে মিঠাই খৰচ হ'ব 345 বিয়োগ 168 15 পৰা ইয়াৰ পৰা এলে 1 ধাৰ কৰিলে কিমান হ'ব 15 15 পৰা 8 গ'লে 7 7 8 15 হয়নে তাৰ পৰা ইয়াৰ পৰা ইয়ালে 1 লৈ গ'লে ইয়াত থাকিব কিমান 3 তাৰ পিছত 3 ৰ পৰা 6 বিয়োগ নহয় গতিকে আকৌ ইয়াৰ পৰা 1 আনিলো এতিয়া ইয়াত কিমান হ'ব 13 13 পৰা 6 গ'লে 7 6 7 13 হয়নে তাৰ পৰা ইয়াত থাকিলে 2 2 পৰা 1 গ'লে তো হ'ব 2 পৰা 1 গ'লে 1 2 পৰা 1 গ'লে থাকিব 1 এতিয়া গটো চোৱা গটো কি দিয়া আছে ফাৰ্ম এখনত 560টা কুকুৰা আছে তাৰে কিছু সংখ্যক কুকুৰা বিক্ৰী কৰাৰ পিছত ফাৰ্মখনত 283টা কুকুৰা থাকিল কিমানটা কুকুৰা বিক্ৰী কৰিলে কুকুৰা মুঠ কুকুৰা আছিল 560টা অলপ বিক্ৰী কৰিলে তেতিয়া 283টা থাকিল এটা কিমানটা বিক্ৰী কৰিলে হেতু উলিয়াব লাগে
কুকুৰা আছিলে 560টা, বিক্ৰী কৰাৰ পিছত থাকিলে 283টা। এতিয়া কিমানটা বিক্ৰী কৰিলে সেইটো উলিয়াব লাগে। এতিয়া 560ৰ পৰা 283 বিয়োগ কৰিব লাগিব। ইয়াৰ পৰা 1 ধাৰ কৰিলে 1 বুলিয়ে কৈছোঁ, আচলতে 1 10 পৰা 1 10 ইয়ালৈ ধাৰ কৰিলে এতিয়া কিমান হ'ব? ইয়াত 10 হ'ব। 10ৰ পৰা 3 গ'লে 7, ইয়াত থাকি গ'ল 5 হ'লে আকৌ ইয়াৰ পৰা 1 লৈ গ'লে কিমান হ'ব? 15 পৰা 8 গ'লে 7, ইয়াত থাকিলে 4 পৰা 2 গ'লে হ'ব এইটো 2। ভুলকৈ কৰি থৈ দিয়া আছে, এইটো হ'ব 2 গ'লে 2, হয়নে বাৰু? 277 আৰু 283 কৰিলে যোগ কৰিলে যদি 560 ওলায় তেতিয়া জানিবা অংকটো শুদ্ধ। তেনেকৈ তোমালোকে প্ৰমাণ কৰি চাব পাৰা। তাৰপিছত চোৱা, কহৰা ক্ষেত্ৰত 310টা গড় আছিল, তাৰে 120টা গড়ে খাদ্য বিচাৰি বুঢ়াপাৰৰ ওচৰলৈ গুচি গ'ল। কহৰা ক্ষেত্ৰত কেইটা গড় থাকিলে? 310টা আছিলে, খাদ্য বিচাৰি বুঢ়াপাৰৰ ফালে গ'ল 120টা। এদিকে কহৰাত থাকিব কেইটা? এইটো আমি বিয়োগ কৰিব লাগিব। 310টা বুঢ়াপাৰৰ ফালে গ'ল 120টা। এতিয়া কহৰাত থাকিলে 310 বিয়োগ 120। এতিয়া 0ৰ পৰা 0 বিয়োগ হ'লে 0 হ'ব। তাৰপিছত 1ৰ পৰা 2 নাযায়, ইয়াৰ পৰা 1 লৈ গ'লে হ'ব 11। 11ৰ পৰা 2 গ'লে 9। তাৰপিছত ইয়াত থাকিলে 2 পৰা 1 গ'লে 1। গতিকে 190টা গড় থাকিলে হ'ব। এতিয়া চাওঁ মুখে মুখে বিয়োগ কৰোঁ আহা। দিয়া আছে 26ৰ পৰা 8 বিয়োগ কৰিব লাগে। এতিয়া এই 8টো কি কৰিছে? ইয়াত 26 আছে কাৰণে 6 আৰু 2 ভাগ কৰি দিছে। এতিয়া 26ৰ পৰা 6 গ'লে 20 আৰু 20ৰ পৰা 2 গ'লে 18। এনেকৈ ভাঙি পেলাই বিয়োগ কৰিছে। এইটো তোমালোকে তেনেকৈ কৰিব পাৰা। এতিয়া 23 আৰু 7, 7টোক কি কৰিছে? 3 আৰু 4 ভাগ কৰি দিছে। এতিয়া 23ৰ পৰা 3 গ'লে 20, আকৌ 20ৰ পৰা যদি 4 যায় হ'ব 16। এনেকৈ তাৰপিছত এইটো 35ৰ পৰা 8 বিয়োগ কৰিব লাগে। ইয়াত এইটো আমি কি কৰিব পাৰোঁ? 5 আৰু 3, 8টোক 5 3 8 এনেকৈ ভাগ কৰি দিব পাৰোঁ। এতিয়া 35 বিয়োগ 5 সমান 30, আকৌ 30 বিয়োগ 3 27। এনেকৈ কৰিব পাৰা। তাৰপিছত শুদ্ধ বিয়োগফল বিচাৰি উদ্যানলৈ যাবলৈ বিশালক সহায় কৰাৰ লগতে বিশাল যোৱা বাটটো ৰং কৰা। এতিয়া চোৱা, বিশাল গৈ আছে এইফালৰ পৰা। প্ৰথমতে এইটো 634ৰ পৰা 421 এইটো বিয়োগ কৰিব লাগে। এইটো বিয়োগ কৰিলে কিমান ওলাব? 213। তোমালোকে এইটো কৰি চাবা। 213 ওলালে এইফালে যাব। তাৰপিছত চোৱা, 732ৰ পৰা 215 বিয়োগ কৰিলে হ'ব 517। এইফালে যাব। তাৰপিছত ইয়াত এইটো পাব 631ৰ পৰা 531 বিয়োগ কৰিলে কিমান হ'ব? 631ৰ পৰা 531 বিয়োগ কৰিলে হ'ব 100। গতিকে এইফালে যাব। এইফালে গৈ এইফালে এখন উদ্যানখন পাই যাবগৈ। এইটো অংক তোমালোকে এনেকৈ কৰিব পাৰা হ'ব। এতিয়া চাওঁ আহা, পথালিকৈ বিয়োগ কৰা। একক, দশক, শতক। 386ৰ পৰা 132 বিয়োগ কৰিব লাগে। এতিয়া কেনেকৈ বিয়োগ কৰিম? প্ৰথমতে একৰ পৰা কৰি যাম। 6ৰ পৰা 2 গ'লে থাকিল 4। এতিয়া 10কলৈ আহোঁ। 8ৰ পৰা 3 গ'লে থাকিল 5 আৰু শতকত আছে 3। 3ৰ পৰা 1 গ'লে থাকিল 2 হ'ব। গতিকে 386ৰ পৰা 132 গ'লে থাকিব 254। ঠিক তেনেকৈ এনেকৈ কৰি চাব লাগিছে। ইয়াত চোৱা, প্ৰথমতে এককৰ ঘৰত চাম। ইয়াত আছে 6, ইয়াত আছে 4। 6ৰ পৰা 4 গ'লে থাকিল 2 আৰু
8ৰ পৰা 7 গ'লে 10ৰ ঘৰত 8 আছে, ইয়াত 7 আছে, 8ৰ পৰা 7 গ'লে থাকিল 1 12। ঠিক তেনেকৈ এইটো 49 হ'ব, 49 হ'লে এইটো হ'ব 0, মানে 9ৰ পৰা 9 গ'লে 0, আকৌ 4ৰ পৰা 4 গ'লেও 0, এটা 0 দিলেই হৈ যাব। 72ৰ পৰা 0 গ'লে কিমান হ'ব? 72ৰ পৰা 0 গ'লে 72 হ'ব। এককৰ ঘৰত 0 আছে, 2ৰ পৰা 0 গ'লে 2 হ'ব, আৰু 7ৰ পৰা একো নাই যোৱা, মানে 7 হ'ব। 200ৰ পৰা 100 গ'লে 100, মানে 0ৰ পৰা 0 গ'লে 0, 0ৰ পৰা 0 গ'লে 0, আকৌ 2ৰ পৰা 1 গ'লে 1। তেনেকৈ এইটো 50ৰ পৰা 45, এইটো একক ঘৰত আছে 0 আৰু একক ঘৰত আছে 5। এতিয়া এইটো 0ৰ পৰা যিহেতু 5 নাযায়, আমি এইটো 10 কৰিম। 10ৰ পৰা ইয়াৰ পৰা 1 10 ধাৰ কৰিলে 10 হৈ যাব। 10ৰ পৰা 5 গ'লে থাকিব 5, আৰু 4ৰ পৰা 4 গ'লে 0, গতিকে 5 হ'ব। ঠিক তেনেকৈ তোমালোকে এইকেইটা কৰিব। এইটো শেষৰটো মই কৰি দিছোঁ। 5ৰ পৰা 5 গ'লে 0, আকৌ 5ৰ পৰা 5 গ'লে 0, 3ৰ পৰা 2 গ'লে 100। এইটা তোমালোকক কৰিবলৈ দিলোঁ। তাৰপিছত চোৱা, কৰোঁ আহা। 1 নম্বৰটো আছে, ৰিণীয়ে দেউতাকৰ লগত 500 টকালৈ বজাৰলৈ গ'ল। তাৰে 250 টকাৰ এটা স্কুল বেগ আৰু 135 টকা দামৰ এখন কিতাপ কিনিলে। বজাৰ কৰাৰ পিছত ৰিণীৰ হাতত কিমান টকা থাকিল? এতিয়া ৰিণী বজাৰলৈ গ'ল 500 টকালৈ, স্কুল বেগ কিনিলে 250 টকাৰ, কিতাপ কিনিলে 135 টকা। ৰিণী মুঠ খৰচ হ'ল 250 আৰু 135, এইটো আমি যোগ কৰি দিছোঁ। যোগ কৰোঁতে কিমান হৈ গ'ল? 385 টকা হ'ল। এতিয়া আমি উলিয়াবলৈ কি দিছে? বজাৰলৈ নিছিলে কিমান? 500 টকা। 500 টকাৰ পৰা 385 টকা যদি বিয়োগ কৰোঁ, তেতিয়া ৰিণীৰ হাতত কিমান টকা থাকিল সেইটো ওলাই যাব। গতিকে ৰিণীৰ হাতত থাকিল 115 টকা। বিয়োগটো কেনেকৈ কৰিব লাগে শিকাইছিলোঁ, নিশ্চয় তোমালোকে জানা, তথাপি আকৌ এবাৰ কৈ দিছোঁ। ইয়াত যিহেতু 0 আছে, 0ৰ পৰা 5 নাযায়, এই 5ৰ পৰা ইয়ালৈ 1 আনিলে ইয়াত 10 হ'ব, আকৌ 10ৰ পৰা ইয়ালৈ 1 লৈ গুচি গ'লে হ'ব 10, কিন্তু ইয়াত থাকিব 9, গতিকে 10ৰ পৰা 5 গ'লে 5, আকৌ ইয়াত 9ৰ পৰা 8 গ'লে 1, ইয়াত 4 থাকিব, 4ৰ পৰা 3 গ'লে 1 হ'ব। তাৰপিছত চোৱা, বাৰ্ষিক উৎসৱ উপলক্ষে বিদ্যালয়ৰ এখনৰ 3য়, 4ৰ্থ আৰু 5ম শ্ৰেণীৰ মুঠতে ছাত্ৰ ছাত্ৰী আছিলে 456। এতিয়া 456 গৰাকীয়ে সমদলত অংশগ্ৰহণ কৰিছে। এতিয়া 5ম শ্ৰেণীৰ শিক্ষাৰ্থী আছিলে 132, আৰু 4ৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থী আছিলে 179। এতিয়া 5ম আৰু 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী মিলাই পেলাই মুঠ 5ম আৰু 4ৰ্থৰ ছাত্ৰ ছাত্ৰী হ'ব 311 গৰাকী। এইটো আমি যোগ কৰি দিছোঁ। তাৰপিছত এতিয়া উলিয়াব দিছে আমাক 5ম আৰু 4ৰ্থ যদি ছাত্ৰ ছাত্ৰী এইটো হয়, তেতিয়া আমাৰ 3য় ছাত্ৰ ছাত্ৰী কিমান হ'ব? এতিয়া মুঠ শিক্ষাৰ্থী আছিলে, ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী আছিলে 456 গৰাকী, 4ৰ্থ আৰু 5ম শ্ৰেণী মিলাই পেলাই আছিলে 311 গৰাকী, আৰু এটাকে অকল 3য় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হ'ব। মুঠ ছাত্ৰ ছাত্ৰীৰ পৰা আমি 4ৰ্থ আৰু 5মৰটো যদি বিয়োগ কৰি দিওঁ, তেতিয়া 3য় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ওলাব। এতিয়া এইটো বিয়োগ কৰি দিলে ওলাব 145 গৰাকী। এইটো কেনেকৈ বিয়োগ কৰিছোঁ নিশ্চয় তোমালোকে জানিছা। 6ৰ পৰা 1 গ'লে 5, 5ৰ পৰা 1 গ'লে 4, 4ৰ পৰা 3 গ'লে 1, গতিকে 145 গৰাকী। আৰু এতিয়া 3 নম্বৰটো দিয়া আছে, তাৰ জন্মদিন উপলক্ষে 235টা মিঠাই আনিলে। জন্মদিনলৈ অহা 150 গৰাকী অতিথিক এটাকৈ মিঠাই দিলে। মানে 150 গৰাকীক এটাকৈ মিঠাই দিলে, মানে 150টা মিঠাই খোৱালে। প্ৰথম আনিছিলে ইমানটা মিঠাই, তাৰপিছত ইমানটা খোৱালে, গতিকে ইয়াৰ পৰা যদি আমি এইটো বিয়োগ কৰি দিওঁ, তেতিয়া ওলাব কিমানটা মিঠাই থাকিলে। আকৌ পিছত মোমায়েকে আনিলে 135টা, এতিয়া কিমান মিঠাই আছে এইটো গতিকে কৰিব লাগিব।
এইটোৰ পৰা এইটো বিয়োগ কৰিলে যিমান হ'ব তাৰ লগত আকৌ এইটো যোগ কৰিব লাগিব বা এনেকৈও কৰিব পৰা যে 235টা মিঠাই আনিলে আৰু 135টা মিঠাই আনিলে এই দুটা যোগ কৰি পেলাই তাৰপৰা এইটো বিয়োগ কৰিলে হ'ব আমি এনেকৈ কৰি দিছোঁ চাই লোৱা মিঠাই আনিলে 235টা তাৰপৰা প্ৰথমতে খাবলৈ দিলে কিমানটা 150টা গতিকে মিঠাই বাকী থাকিলে 235 পৰা 150 বিয়োগ কৰিলে হ'ব 85টা 5ৰ 5 নামি আহিলে এতিয়া 3 পৰা 5 বিয়োগ নহয় গতিকে 13 হ'ব ইয়াৰ যদি 10 লৈ যাওঁ মানে ইয়াৰ পৰা 1 লৈ গ'লে এইটো 10 হ'ব গতিকে এইটো 13 হ'ল 13 পৰা 5 বিয়োগ হ'লে হ'ব 8 হ'ব আৰু ইয়াত যিহেতু ইয়ালৈ 1 লৈ যাওঁতে ইয়াত 1 থাকিলে 1 পৰা 1 গ'লে 0 গতিকে 85টা আকৌ মোমাইকে আনিলে এইটো 85টা থাকিলে আকৌ 85টাৰ লগত মোমাইকে আকৌ আনিলে 135টা এইটো যোগ কৰি দিলে এইটো ওলাই যাব হ'ব তাৰপিছত এতিয়া আমি চাম এনেকুৱা দুটা সংখ্যা লিখা যাৰ বিয়োগফল 100 এতিয়া 850 পৰা 750 গ'লে 100 এইটো দিয়া আছে এতিয়া আমি ধৰি লোৱা 655 পৰা যদি 555 বিয়োগ কৰোঁ তেতিয়াও 100 থাকিব আমি যদি 400 পৰা 300 বিয়োগ কৰোঁ তেতিয়াও 100 থাকিব আমি যদি 780 পৰা 680 বিয়োগ কৰোঁ তেতিয়াও 100 থাকিব এনেকৈ তোমালোকে যিকোনো সংখ্যা লিখিব পাৰা খালি বিয়োগফলটো ইটো পৰা সিটো বিয়োগ কৰিলে 100 হয় ঠিক আছে হ'ব ইয়াৰ পিছত চোৱা ইয়াত দিয়া আছে মাজত 900 আৰু তাৰ পৰা যদি আমি 700 বিয়োগ কৰি দিওঁ তেতিয়া 200 থাকিব এতিয়া 900 পৰা 400 বিয়োগ কৰিলে 500 থাকিব 900 পৰা 800 বিয়োগ কৰিলে 100 থাকিব 900 পৰা 100 বিয়োগ কৰিলে 800 থাকিব 900 পৰা 500 বিয়োগ কৰিলে মানে এইটো এনে কেনেকৈ কৰিব লাগে চাই লোৱা 0 পৰা 0 গ'লে 0 0 পৰা 0 গ'লে 0 9 পৰা 5 গ'লে 4 ঠিক তেনেকৈ আটাইকেইটা কৰিব লাগিব 900 পৰা 300 গ'লে 600 6 3 9 600 আৰু হ'বনে এইকেইটা ইয়াতো আমি এইফালেও এইটো তেনেকৈ কৰি পেলাই দেখাই দিছোঁ তাৰপিছত এতিয়া সংখ্যাৰ যাদু এটা দিছে সংখ্যাৰ যাদুটো চোৱা 3টা অংকযুক্ত যিকোনো এটা সংখ্যা কোৱা ইয়াত কৈছে 415 আৰু 222 হ'ব দুটা সংখ্যাৰ যোগফল উলিয়াইছোঁ এই দুটা আমি যোগফল উলিয়ালে এইটো হয় দুটা যোগ কৰিলে তাৰপিছত ইয়াত দিয়া আছে যোগফলটোৰ পৰা 222 বিয়োগ কৰা এই যোগফলটোৰ পৰা আকৌ আমি যদি 222 বিয়োগ কৰি দিওঁ তেতিয়া ওলাব 415 যোগফলটোৰ পৰা আকৌ 415 বিয়োগ কৰা যোগফলটোৰ পৰা 415 বিয়োগ কৰিলে 222 ওলাব হয় তাৰপৰা 637 দিছে 637ৰ পৰা যদি আমি 222 বিয়োগ কৰোঁ 415 ওলালে এতিয়া যদি আমি 415 222টো যোগ কৰি দিওঁ তেতিয়া এই 637টো ওলাই যাব চোৱা 222ৰ লগত যদি 415 যোগ কৰোঁ 637টো ওলাব পিছে বাহ বৰ মজা খেল হয়নে তোমালোকৰ ভাল লাগিনে এইটো কৰি তাৰপিছত এতিয়া কেইটামান নিজে কৰিব দিছে এতিয়া চোৱা মই কৰি দিছোঁ 650ৰ লগত যদি 200 বিয়োগ কৰোঁ তেতিয়া 850 হ'ব এতিয়া 850ৰ পৰা আকৌ 650 বিয়োগ কৰিলে 200 হ'ব 850ৰ পৰা যদি আমি 200 বিয়োগ কৰি দিওঁ আকৌ 650 হ'ব এতিয়া 923ৰ পৰা 306 বিয়োগ কৰিলে 617 আকৌ 617 যোগ 306 কৰিলে 923 এতিয়া 923ৰ পৰা যদি আমি 617 বিয়োগ কৰি দিওঁ আকৌ তেতিয়া ওলাব 306 ঠিক আছে তাৰপিছত এইটো ঠিক তেনেদৰে কৰি দিছোঁ তোমালোকে চাই ল'বা এতিয়া ইয়াত চোৱা সংখ্যাৰ জালিখনত বিয়োগফল বিচাৰোঁ আহা ইয়াৰ পৰা যিকোনো তিনিখন এতিয়া 1 2 3 4 1 2 5 4 3 মানে 1 2 3 4 5লৈকে আছে 5লৈকে আছে তাৰ পৰা যিকোনো তিনিটা কাৰ্ড ল'ব লাগে এতিয়া 320 ল'লে এই ছোৱালীজনীয়ে 320 ল'লে তাৰপিছত
তুমি লোৱা কাৰ্ড কেইখনৰ পৰা অংক কেইটা লিখিব পৰা তিনিটা অংকযুক্ত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা এতিয়া 320টো আটাইতকৈ ডাঙৰ আৰু যদি 203টো আটাইতকৈ সৰু এই তিনিটা অংকৰে লিখিব পৰা এইটো এটা অংক দুটা অংক তিনিটা অংক হা তাৰ পিছত এতিয়া আমি চাম এই দুটাৰ বিয়োগফলটো কিমান হ'ব 320ৰ পৰা যদি আমি 203 বিয়োগ কৰোঁ এটো 10ৰ পৰা 7 3 গলে 7 তাৰ পিছত ইয়াত থাকিলে 1 1টো নামি আহিলে মানে ইয়াৰ পৰা 1 টো ধৰা গলে 10 10ৰ পৰা 3 গলে 7 ইয়াত 1 টো থাকিলে 1 নামি আহিব তল শূন্য আছে কাৰণে তাৰ পিছত আকৌ 3 পৰা 2 গলো 1 117 হ'ল এইফালে এখন তালিকা দিয়া আছে চোৱা এই তালিকাখন দিয়া আছে ইয়াত 117ত আমি এটা ৰং কৰিব লৈছে এটা 117ত তোমালোকে ৰং কৰিবা ঠিক তেনাইতে মই আৰু এটা দেখাই দিম তোমালোকে গুটেখিনি কৰিবা মই এটা দেখাই দিম আৰু ধৰিলো আমি আৰু এখন কাৰ্ড আৰু তিনিখন কাৰ্ড ললো ললো 5 4 3 এখন কাৰ্ড ললো এখন কাৰ্ড লওতে এতিয়া যদি আমি আটাইতকৈ ডাঙৰটো আগত লিখো 5 তাৰ পিছত তাতকে সৰুটো তাৰ পিছত লিখো 10ত আৰু তাতকে সৰুটো 1ত লিখিছো এইটো আটাইতকৈ ডাঙৰ সংখ্যা হৈছে হা এই কিটাকে যদি আমি আটাইতকৈ সৰুটো যদি আগত লিখো তাৰ পিছত তাতকে ঠিক ডাঙৰটো তাৰ পিছত লিখো আৰু আটাইতকৈ ডাঙৰটো যদি শেষত লিখো হেতু হ'ব আটাইতকৈ সৰু সংখ্যা হ'ব এতিয়া 543 পৰা যদি 354 বিয়োগ কৰো 345 বিয়োগ কৰো তেতিয়া কিমান হ'ব 13 পৰা 5 গলে হৈ গল 8 তাৰ পিছত ইয়াত থাকি গল 3 ইয়াৰ পৰা যদি 1 লৈ আহো মই 13 পৰা 4 গলে কিমান হ'ব 9 আৰু ইয়াত কিমান থাকিলে 4 পৰা 3 গলে 198 হয়নে 198 তালিকাখনত চাও আমি পাওনে নাই এই তালিকাখন চোৱা 198 কত আছে নে এটো 198 আছে এটো ৰং কৰিব লিছে এনেকৈ তোমালোকে ৰং কৰি যাবা বিভিন্ন সংখ্যা লৈ লৈ ঠিক আছে এটো আমি বিয়োগফল উলিয়াই পেলাই কৰিছো তাৰপিছত এইবাৰ পাৰ্থক্যৰ পৰিৱৰ্তে সংখ্যাবোৰৰ যোগফল উলিয়াই সেই সংখ্যাবোৰত হালধীয়া ৰং কৰা এতিয়া ধৰিলোৱা আমি যিকোনো এক কাৰ্ড ললো ধৰিলো 4 3 2 এই তিনিখন কাৰ্ড ললো 4 3 2 এই তিনিখন কাৰ্ড ললো কাৰ্ড লৈ পেলাই আকৌ এটো সবতকৈ ডাঙৰ আটাইতকৈ ডাঙৰটো অংকটো আগত পাতিলো তাৰকে সৰুটো মাজত তাতকে সৰুটো একেবাৰে সৰুটো শেষত পাতিলো কিন্তু যদি একেবাৰে সৰুটো আমি আগত পাতি দিও তাৰ পিছত তাতকে ডাঙৰটো মাজত আৰু একেবাৰে ডাঙৰটো শেষত পাতিলে এটো হ'ব আটাইতকৈ সৰু সংখ্যা এটো যদি আমি যোগ কৰি দিও তেতিয়া হ'ব 2 4 6 3 3 6 4 2 6 666 666 666 আছে নে কবাত চোৱা এইটো 666 এইখিনি দেখো কি কৰিবলৈ কৈছে হালধীয়া ৰং কৰিবলৈ কৈছে তোমালোকে এনেকৈ উলিয়াই হালধীয়া ৰং কৰিবা এটো যদি আমি বিয়োগ নকৰিবলৈ যোগ কৰো তেতিয়া কিমান লৈ চাও 5 4 3 3 4 5 তে যদি আমি এটো যোগ কৰো এটো বিয়োগ 5 3 8 4 4 8 আকৌ 5 3 8 8 8 8 এটো 8 8 8 আছে নাই চাও আমি তালিকাত এটো 8 8 8 এইখিনি তোমালোকে হালধীয়া ৰং কৰিবা এনেকৈ কৰি যাবা তোমালোকে কৰি পেলাই তাৰপিছত কি আকৃতি গঠন কৰিছে চাবা হা হবনে এনেকৈ কৰিবা গুটেখিনি মই কিটা কৰি দিলো তাৰপিছত এটো সব খালি বাকসৰ সংখ্যাবোৰ উলিওৱা ইয়াত এক একে কমি গৈছে 697 696 695 694 এনেকৈ এক একে কমাই যাবা
ইয়াত আকৌ চোৱা 10 কমিছে 697 687 677 তাৰপিছত হ'ব 667 657 এনেকৈ কৰি যাবা ইয়াত আকৌ 100 কমিছে 697 597 497 397 297 এনেকৈ কৰি যাবা তাৰপিছত ইয়াত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা এতিয়া 415 যোগ 50 415 যোগ 50 425 যোগ 40 এইটো সমান হ'ব তাৰপিছত 327 যোগ 200 327 যোগ 200 327 যোগ 200 327 আৰু 200 যোগ কৰিলে 527 হ'ব আৰু 627 বিয়োগ 100 হ'লেও 527 হ'ব তাৰপিছত আছে 750 যোগ 150 মানে 900 তাৰপিছত 870 যোগ 30 এই দুটা সমান হ'ব তাৰপিছত 840 বিয়োগ 40 মানে 800 আৰু 600 যোগ 200 হ'লেও 800 হ'ব 920 যোগ 220 মানে 700 750 বিয়োগ 50 মানেও 700 এনেকৈ মিলিব হ'ব এইখিনি বুজি পাইছা তাৰপিছত এতিয়া নিকটৱৰ্তী শবোৰ মিলাও আহা 375 বিয়োগ 26 375 পৰা 26 বিয়োগ কৰিলে প্ৰায় 300 375 পৰা 26 বিয়োগ কৰিলে মানে তোমাৰ 350 মান 350তকৈ কম হ'ব 349 হ'ব গতিকে এইটো তাৰ নিকটৱৰ্তী শ হ'ব 300 তাৰপৰা 814 পৰা 24 বিয়োগ কৰিলে এইটো হ'ব 814 পৰা 24 বিয়োগ কৰিলে 800 ওচৰতে হ'ব গতিকে ইয়াৰ নিকটৱৰ্তী শটো হ'ব 800 814 পৰা 24 বিয়োগ কৰিলে 790 800 সমানে প্ৰায় মানে নিকট 790 ওচৰতে 800টোৱে আছে এতিয়া 565 পৰা 37 বিয়োগ কৰিলে কিমান হ'ব এইটো 550তকৈ সৰু হ'ব গতিকে আমি এইটো 500 নিকটৱৰ্তী শ 500 হ'ব তাৰপিছত 247 পৰা 245 বিয়োগ কৰিলে 202 হ'ব 202টো নিকটৱৰ্তী শ 200 হ'ব তাৰপিছত 693 পৰা 11 বিয়োগ কৰিলে 682 হ'ব 682টো অ'কে 693 পৰা 11 বিয়োগ কৰিলে 683 এইটো 700ৰ ওচৰতে হ'ব গতিকে এইটো নিকটৱৰ্তী শটো হ'ব 700 হ'ব চাকি বিক্ৰী কৰি পোৱা টকা ৰাজেন খুৰাই বিজয়ৰ বাবে চোলা এটা আৰু এটোপোলা মিঠাই কিনিলে চাকি বিক্ৰী কৰি পালে 947 টকা 397ৰে 97 টকাৰে চোলা কিনিলে আৰু 148 টকাৰে মিঠাই কিনিলে এতিয়া দিছে মিঠাই আৰু চোলাটো কিনোতে কিমান খৰচ হ'ল মুঠ মিঠাই কিনিলে চোলা কিনিলে 397 টকাৰ আৰু মিঠাই কিনিলে 148 টকাৰ মুঠতে খৰচ হ'ল আমি যোগ কৰি দিব লাগিব 7 8 15 5 7 গ'লে 1 9 13 1 14 4 7 গ'লে 1 3 1 4 1 5 545 টকা খৰচা হ'ল ৰাজেন খুৰাৰ খৰচা হ'ল 545 টকা এইটো অনুমান কৰি পেলাইহে ক'বলৈ কৈছে দেই তাৰপিছত ৰাজেন খুৰাৰ হাতত কিমান টকা থাকিলে কিমান টকা থাকিব 947 টকা আছিলে 947 টকাৰ পৰা হেৰি হ'ল 545 টকা
47ৰ পৰা খৰচা হ'ল 545 টকা। এতিয়া 7ৰ পৰা 5 গ'লে 2, 4 পৰা 4 গ'লে 0 আৰু 9 পৰা 5 গ'লে 4,402 টকা থাকিলে। এতিয়া এটোপোলা মিঠাই কিনিবলৈ আৰু কিমান টকা থাকিলে একে দামৰ এটোপোলা মিঠাই কিনিব পাৰিলে। মিঠাই দামটো হৈ গ'ল 148 টকা। গতিকে মিঠাই কিনিব পাৰিব। যদি ক'লেহেঁতেন যে অংকটোত আৰু চোলা এটাৰ মিঠাই এটা কিনিবলৈ কিমান টকা থাকিলে পাৰিলেহেঁতেন, তেতিয়া এতিয়া 545ৰ পৰা আমি 402টো বিয়োগ কৰিলে ওলাই গ'লহেঁতেন দেই। ইয়াৰ পিছৰটো আমি এটা সমস্যা সাজিব লাগে। এতিয়া মই এইকেইটা কৈহে যাম, খালি তোমালোকে লিখি ল'বা। এইটো দিয়েই দিছে, এইটো তোমালোকে পঢ়ি চাবা। এতিয়া এইখিনি চোৱা, কটো চোৱা। 2023 চনৰ এদিনীয়া বিশ্বকাপত কোহলীয়ে কৰিলে 765 আৰু ৰোহিতে কৰিলে 597। এতিয়া আমি এইটো কেনেকৈ প্ৰশ্ন বনাব পাৰোঁ? কোহলীয়ে ৰোহিততকৈ কিমান ৰান বেছি কৰিলে, বা ৰোহিতে কোহলীতকৈ কিমান ৰান কম কৰিলে, এনেকৈ এটা প্ৰশ্ন হ'ব পাৰোঁ। আৰু কিতাপ এখনৰ পুতলা গাড়ী এখনৰ দাম ইমান টকা, 472 টকা। পুতলা গাড়ীখনৰ দাম যদি 328 টকা। গতিকে কিতাপখনৰ দাম কিমান? এনেকৈ তোমালোকে এটা বিয়োগৰ সমস্যা সাজিব পাৰা। হ'ব, এনেধৰণে এইকেইটা কৰিবা। এইটো চাওঁ, সমস্যাৰ খেল। 150 + 7 = 157 হ'ব। আকৌ 157ৰ পৰা যদি আমি 5 বিয়োগ কৰোঁ তেতিয়া হ'ব 152। তাৰপিছত 152ৰ লগত যদি আমি 9 যোগ কৰোঁ তেতিয়া হ'ব 161। 161ৰ পৰা যদি আমি 13 বিয়োগ কৰোঁ তেতিয়া হ'ব 148। এইটো তোমালোকে কৰি চাবা। 148ৰ লগত যদি আমি 15 যোগ কৰোঁ তেতিয়া হ'ব 163। আকৌ 163টো ওলাবলৈ এইটো 19 বিয়োগ দেখাই দিছে। 182ৰ পৰা যদি আমি 19 বিয়োগ কৰি দিওঁ তেতিয়া হ'ব 163। আকৌ এইফালে চাওঁ, 148ৰ পৰা যদি আমি 8 বিয়োগ কৰোঁ তেতিয়া হ'ব 140। তাৰপিছত 140টো হ'বলৈ আকৌ কিমানৰ লগত আমি 4 যোগ কৰিব লাগিব? 134ৰ লগত যদি আমি 4 যোগ কৰোঁ তেতিয়া 140 হ'ব। তাৰপিছত 140ৰ পৰা 4 বিয়োগ কৰিলে কিমান হ'ব? 136। এইটো মিলি গৈছে হয়নে? তাৰপিছত 135ৰ লগত আমি যদি 5 যোগ কৰোঁ তেতিয়া 140 হ'ব। তাৰপিছত চাওঁ, আমি যদি এইটো ওপৰৰ পৰা এনেকৈও যাব পাৰোঁ। কিমানৰ পৰা 6 বিয়োগ কৰিলে 5 হ'ব? 11ৰ পৰা 6 বিয়োগ কৰিলে 5 হ'ব। তাৰপিছত 141ৰ লগত 11 যোগ কৰিলে 152। 150ৰ পৰা 9 বিয়োগ কৰিলে আমি কিমান হ'ব? 141 হ'ব। এইখিনি বুজি পাইছা নিশ্চয়। তোমালোকে এইটো এবাৰ নিজেই কৰি চাবা। তাৰপিছত ইয়াতো দিয়া আছে ঠিক তেনেধৰণে 97। প্ৰথম চোৱা, 97 যোগ 69 হ'ব 166। তাৰপিছত 68 যোগ 37 হ'লে 105। তাৰপিছত আমি যদি 166ৰ পৰা 105 বিয়োগ কৰোঁ তেতিয়া হ'ব 61। আকৌ এইফালে চোৱা, এনেকৈ কৰিব লাগিব। 97 বিয়োগ 68 হ'লে 29। আকৌ 29 যোগ 32 হ'লে 61 হ'ব। এইখনো তেনেকৈ আছে। 36 যদি 36ৰ পৰা বিয়োগ কৰিলে আমি 36ৰ পৰা 20 বিয়োগ কৰিলে 16 হ'ব। তাৰপিছত 17ৰ পৰা যদি 12 বিয়োগ কৰোঁ 5 হ'ব। এতিয়া 16 পাছে 16 যোগ 5 হ'লে 21 হ'ব। এতিয়া 36 যোগ 17 কৰিলে 53 হ'ব। 20 যোগ 12 কৰিলে 32 হ'ব। আৰু 53ৰ পৰা যদি 32 বিয়োগ কৰোঁ 21 হ'ব। তোমালোকে এইখন এনেকৈ কৰিবা। অধ্যায় 5 বিয়োগটো ইমানতে শেষ হৈছে। ইয়াৰ পিছৰ ভিডিঅ'ত আমি ইয়াৰ পিছৰ পাঠ তথ্যৰ ব্যৱহাৰটো কৰি দিম। তোমালোকে চাই থাকিবা আৰু
বেল আইকনটো দবাই দিব যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন সহজে পাব পাৰা। ধন্যবাদ।